হয়, আমি আন্তৰ্জাতিক ভাষা দিৱসৰ লগতে আমাৰ বিজনী আঞ্চলিকৰ যে নতুন নিৰ্মিত প্ৰেক্ষাগৃহ আজি আমি উদ্বোধন কৰিছোঁ। আমাৰ বিজনীবাসী ৰাইজৰ আৰু বিজনী বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দীৰ্ঘদিনৰ এটা আশা যে আমাৰ বিজনী অঞ্চলত যে এটা বাঙালী জাতিৰ অফিচ হ'ব, সেইটো আজি আমি 50% বাস্তৱ ৰূপান্বিত কৰিব পাৰিছোঁ। তাৰ কাৰণে বিজনীবাসী ৰাইজৰ লগতে আমাৰ বিভিন্নজনে আমাৰ সহায় সহযোগিতা কৰিছে। তাৰ সকলোকে আমি আজি মাতৃভাষা দিৱসৰ লগতে এই উদ্বোধনৰ আজিৰ যে গৃহ উদ্বোধন, সেই উদ্বোধনৰ লগত সংগতি ৰাখি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই অফিচৰ জৰিয়তে আমাৰ বাঙালী জাতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সমমিলে আমি বিজনী তথা BTC বা অসমত আমি যাতে ভাগ কৰিব পাৰোঁ আৰু অৰ্থ সামাজিক ক্ষেত্ৰত আমি এই বাঙালী ফেডাৰেশ্যনে যাতে আমি বৃহৎভাৱে কাম কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু সকলোৰ আগন্তুক দিনতে সকলোৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।